নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ, বিশেষকৈ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে। এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ। বৰ্তমান মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ ছ'চিয়েল মিডিয়াত বহুত ধৰণৰ সমালোচনা চলি আছে আৰু তোমালোকে উৰা বাতৰিত কাণ নিদিব। এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মা সংবাদ মেলৰ জৰিয়তে জনালে আৰু অপেক্ষা কৰিব নালাগে, 10-15 দিনৰ ভিতৰতে দিয়া হ'ব মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ চূড়ান্ত ফলাফল। আৰু এই মুহূৰ্তত মই দেখাই আছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সংবাদ মেলত ভাষণ দিয়া ক্লিপটো। হাই ছেকেণ্ডাৰী 10-15 দিনৰ ভিতৰত 7-10 দিনৰ ভিতৰত দিয়ে দিব। ৰিজাল্টটো অন্তত এনেকুৱা হওক, ভগৱানৰ ওচৰত কামনা কৰিম যাতে আমাৰ ল'ৰা ছোৱালীখিনিৰ আগৰ তুলনাত ৰিজাল্টটো যাতে বেয়া নহয়, কাৰণ এইবাৰ বহুত প্ৰত্যাহ্বানৰ মাজেৰে মেট্ৰিক হাই ছেকেণ্ডাৰী হৈছিল। আৰু আপুনি নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'সমূহ নিত্যও পাবলৈ। ধন্যবাদ।